নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাইল তুলিকা মিডল চেনেলৰ অন্য এটি ৰেচিপিলৈ। বলকচোন এই ৰেচিপিবিধ কেনেদৰে বনায় আপোনালোককো দেখুৱাওঁ। আজিৰ ৰেচিপিবিধ হৈছে মানিমুনি, ভেদাইলতা, নৰসিংহ তেনেকুৱা কৰি দি কিনে শিঙি মাছৰ লগত এখন জোল বনাইছোঁ। আৰু যদি ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু প্ৰায় এইখন ৰেচিপি সকলোৱে খায়ে থাকে। মই কেনেদৰে বনাইছোঁ আপোনালোককো অকণমান দেখুৱাবলৈ। প্ৰথমতে এয়া মানিমুনিখিনি একেবাৰে ভালদৰে ধুই লৈছোঁ, যাতে শিপাত বালি নাথাকে। অকণমান সময় পানীত তিয়াই ৰাখি তেনেকুৱা কৰি ধুই ৰাখিছোঁ। তাৰপিছতে লৈছোঁ এয়া ভেদাইলতাৰ পাত, কুমলীয়া পাতখিনি লৈ লৈছোঁ। বেছি নহয়, 6-7 খিলামান লৈ লৈছোঁ। আৰু নৰসিংহ, এইটো সময়ত নৰসিংহ প্ৰায় কমেই পায়, যিহেতু বৰষুণ নাথাকে তাৰ কাৰণে। অকণমান কুমলীয়া পাত পাইছোঁ, তাকে লৈ লৈছোঁ। তাৰপিছতে এতিয়া মই এইখিনি এটা পেষ্ট বনাই ল'ম। আপোনালোকে মিক্সি জাৰ নাথাকিলে বা মিক্সি জাৰত এই পেষ্টটো বনাব নুখুজিলে আপোনালোকে পটাটো থেতালি ল'ব পাৰে। আৰু এতিয়া মই সৰু সৰু টুকুৰা কৰি দিছোঁ। মিক্সি জাৰটোত যিহেতু নধৰিব, মই সৰু জাৰটো লৈ লৈছোঁ, তাৰ কাৰণে নধৰিব পাৰে, সেইকাৰণে মই ভালদৰে কুটি লৈছোঁ গোটেইখিনি। এতিয়া মই দি লৈছোঁ 2টা জলকীয়া আৰু নহৰু, আদা এনেকুৱা কৰি দি লৈছোঁ। তাৰপিছতে দি লৈছোঁ এয়া আধা ঘণ্টামান আগতে তিয়াই থৈ দিছিলোঁ পানীত, সেইখিনি ভালদৰে ধুই মেলি তিয়াই থৈ দিছোঁ। তাৰপিছত এতিয়া মই টুকি কিনে ইয়াতে দি দিছোঁ। আপোনালোকে চাউলৰ সলনি আলুও ব্যৱহাৰ কৰিব পাৰে। আমি প্ৰায় আলু দি খায়ে থাকোঁ, ভাবিছোঁ আজি চাউল দি খাওঁ। অকণমান পিঠাগুড়ি টাইপৰ হ'লে খাই কেনে বেছিয়ে সোৱাদ লাগে, তাৰ কাৰণে অকণমান চাউল দি দিছোঁ। তাৰপিছতে এতিয়া অকণমান পানী দি দিছোঁ। তাৰপিছত পেষ্ট বনাই লওঁ। এয়া কাটি ৰখা শিঙি মাছ ভালদৰে কাটি মেলি একেবাৰে ধুই লৈছোঁ। আৰু এইখিনি এতিয়া ভাজি ল'ব লওঁ। প্ৰথমতে গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে জোখ অনুসৰি তেল দি দিছোঁ। তাৰপিছতে দি দিছোঁ হালধি। যিহেতু মই মাছখিনিত হালধি নিমখ সানি লোৱা নাই, এনেদৰে তেলতে দি দিছোঁ। তাৰপিছতে দি দিছোঁ নিমখ। এনেই অকণমান দিলে হৈ যায়, মাছ ভজাত যিহেতু বেছি হালধি নিমখ নালাগে, পিছত চব্জিত দিমে। এতিয়া মই মাছখিনি গোটেই ইয়াতে দি দিছোঁ তেলত। যিহেতু শিঙি মাছ, শিঙি, মাগুৰ তেনেকুৱা মাছবোৰ বেছি ভাজিব নালাগে। সকলোৱে কয় বা আমি পৰাপক্ষত জানোৱে মানে শিঙি, মাগুৰ মাছ বেছি ভাজিলে বোলে ভিটামিনটো নোহোৱা হৈ যায়, বা কুচিয়া মাছ হ'লেও আমি ভাজোৱে অকণমান। মই অকণমান কৰি কম কৰি ভাজিম, বেছি ৰঙচুৱা কৰি নাভাজোঁ। এতিয়া মই এবাৰ কৰি ধুনীয়া কৰি লুটিয়াই দিছোঁ। মাছখিনি প্ৰায় ধুনীয়াকৈ ৰঙচুৱা হৈছে। মই এতিয়া এখন থালতকৈ নমাই ৰাখিম। মাছখিনি নমোৱা হোৱাৰ পাছত একেখন কেৰাহীতে এতিয়া মই তেল যিহেতু ৰৈ গৈছিল, সেইখিনি তেলতে মই ব্যৱহাৰ কৰিছোঁ। আধা চামুচ পাঁচফোৰণ, আধা চামুচ জিৰা গুড়ি, তাৰপিছত এখিলা তেজপাত
আৰু এটা মিডিয়াম সাইজৰ পিয়াজ যেহেতু জ্বলা মই পেষ্টতে দি দিছো তাৰ কাৰণে ইয়াতে মই জ্বলা নিদিও আৰু এতিয়া মই পিয়াজখিনি ভালদৰে অকনমান ৰঙচুৱা কৰি কিনে ভাজি লম পিয়াজখিনি ভালদৰে ৰঙচুৱা হৈ যোৱাৰ পাছত এয়া পেষ্ট বনাই লোৱা মানিমুনি ভেদাইলতাখিনি ইয়াতে তেলত দি দিলো এইখিনি এতিয়া মই অকনমান সময় ভাজি লম ভালদৰে মিহলাই লম পিয়াজ তেলৰ লগতে আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি ৰাখিছো নহলে জ্বলি যাব পাৰে এতিয়া ভালদৰে ভজা যোৱাৰ পাছতে এতিয়া মই দি দিছো আধা চামুচ জিৰাৰ গুৰি আধা চামুচ দিছো ধনিয়াৰ গুৰি আৰু আধা চামুচ নহয় জোখ অনুসৰি দি দিছো হালধিৰ গুৰি এইখিনি মই পুনৰ ভালদৰে লৰাই লম যেহেতু শুকান মছলা তাৰ কাৰণে ভালদৰে লৰাব লাগিব আৰু শুকান মছলাখিনি জ্বলি নাযাবৰ কাৰণে অকনমান ইয়াতে মই পানী দি দিম ইয়া মিক্সি জাৰটো ধুই কিনে অকনমান পানী দি দিছো এইখিনি ভালদৰে পুনৰ ভাজি থাকিম মই মিশ্ৰণটোৰ ওচৰে যেতিয়ালৈকে তেল বিৰিঙি নুঠে তেতিয়ালৈকে মই ভাজি থাকিম লাহে লাহে মিশ্ৰণটোৰ ওচৰে কেৰাহীৰ সাইডত তেলটো বিৰিঙি উঠিব লৈছেয়ে অকনমান সৰহ কৰি লৰাব লাগিব নহলে জ্বলি যাব পাৰে ইয়াত তেল বিৰিঙি উঠিছে ধুনীয়া কৰি এতিয়া মই আমাৰ প্ৰয়োজন অনুসৰি পানী দি দিম ইয়াতে গৰম পানী ব্যৱহাৰ কৰিলে কৰিব পাৰে যেহেতু মোৰ ওচৰত গৰম পানী নাছিল তাৰ কাৰণে মই ঠাণ্ডা পানীকে ব্যৱহাৰ কৰিছো পানীখিনি দি দিয়াৰ পাছতে এতিয়া মই জোখ অনুসৰি নিমখ দি দিছো এতিয়া মই অকনমান সময়ৰ কাৰণে উতলিব দিছো প্ৰায় উতলিব লৈছে 6-7 মিনিট মান পিছত তাৰ পিছতে মই মাছখিনি দি দিছো মাছখিনি দিয়াৰ পাছতে অকনমান গুটা হ'বৰ কাৰণে প্ৰায় 5-6 মিনিট মান সময় উতলিবৰ কাৰণে দি দিম এইখন জোল অকনমান গুটা হলে খাই কেনে বেছিয়ে ভাল লাগে প্ৰায় 5-6 মিনিট মান হৈ গ'ল হৈ যোৱাৰ পাছত এয়া দেখিলেনে ধুনীয়া কৰি গুটা হৈ আহিছে আপোনালোকে হয়তো বক উতলিব লওতে যিসকল ৰান্ধি ভাল পায় হয়তো আপোনালোকে গম পাইছে সেই সকলে ভিডিওখিনি চাই কেনে পালে ভাল লাগিলেনে আজিৰ ৰেচিপিটো এইখিনিতে সামৰণি মাৰিছো এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছো বাই বাই